এটা সময় আহিব যে আজি কলেজৰ এডমিশ্যন ল'ব লাগে সেই দিনাখন পৰিয়ালটোক আমি সেই মাহটোত পৰিয়ালটোলৈকে সাহায্য আমি বঢ়াই দিম আজি দুৰ্গা পূজা আহিলে কাপোৰ কিনিব লাগে সেই মাহটোত আমি পৰিয়াললৈ সাহায্য বঢ়াই দিম আজি বানপানী আহিছে মানুহৰ সমস্যা হৈছে এই মাহটোত আমি পৰিয়াললৈ অৰ্থ সাহায্য বঢ়াই দিম তাৰ মানে এটা ষ্টেটিক কম্পোনেন্ট এটা কম্পোনেন্ট যেটো ফিক্স থাকিব আৰু এটা কম্পোনেন্ট ভেৰিয়েবলছ হ'ব ডিপেন্ডিং অন দা সিচুৱেশ্যন দা ফ্যামিলি উইল ফেস এডমিশনৰ সময়ত মোক এক্সট্ৰা টকা লাগিব মোক দুৰ্গা পূজাৰ সময়ত এক্সট্ৰা টকা লাগিব মোক বহাগ বিহুৰ সময়ত এক্সট্ৰা টকা লাগিব এই ধৰণে আমি ভেৰিয়েবলছ যেটো কওঁ সেইটো আমি মাহে মাহে ডিসাইড কৰিম আৰু ফিক্সড ইনকাম এটা আমি পৰিয়ালসমূহলৈকে চৰকাৰৰ পৰা প্ৰত্যেক মাহত আমি দি গৈ থাকিম আমি ভেৰিয়েবলটোলৈকে এতিয়াই যাব খোজা নাই কাৰণ বিভিন্ন বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে তাৰ বিভিন্ন জায়গাত সেন্ট্ৰেল সাপোৰ্ট আছে কিন্তু ইমিডিয়েটলি আমি অহা 2 অক্টোবৰৰ পৰা অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফ্যামিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছো অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিসেম্বৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব আৰু এটো এককালীন নহয় পৰিয়ালটো যেতিয়া ইকোনমিক ভাৱে উঠি আহিব নোৱাৰিব সেই সময়লৈকে প্ৰত্যেক মাহত এই পুঁজিটো পাই থাকিব এই পুঁজিটো আমি কেনেকৈ ভাগ কৰিছো প্ৰথম ফিক্স ইনকামটো যে এজন সৰকাৰী কৰ্মচাৰীয়ে যেতিয়া কোনোবা এটা কাৰ্যালয়ত চাকৰি কৰে তেওঁক আমি এটা মেডিকেল এলাউন্স দিওঁ আজিৰ দিনত খুব সম্ভৱ 300 বা 400 টকা আমি এটা মেডিকেল এলাউন্স দিওঁ বেমাৰ হক নহক অৰ্থাৎ বেমাৰ নহলেওটো কিবা ঔষধ কিনিব লাগে ফ্যামিলিটোৰ কিবা এটাটো অসুখ হৈয়ে থাকে পানী লগা ঔষধ পেটৰ অসুখ অৰ্থাৎ মেডিসিন কিনিবৰ কাৰণে প্ৰত্যেক সপ্তাহত এজ এ মেডিকেল এক্সপেন্ডিচাৰ প্ৰত্যেক মাহত আমি 300 रुपीस আগবঢ়াম আমি ধৰি লৈছো যে এটা পৰিয়ালক 4 কেজি চেনি লাগে চাউলটো চৰকাৰে ইতিমধ্যে বাজেটত ঘোষণা কৰাৰ অনুসৰি অন্ন আঁচনিৰ জৰিয়তে আমি অসমত সম্পূৰ্ণ বিনামূলীয়াকৈ গাইপতি 5 কেজি চাউল ইতিমধ্যে ন্যাশনাল ফুড সিকিউৰিটি প্ৰগ্ৰামৰ হিতাধিকাৰীসকলক আগবঢ়াইছো চাউল হল এটা চেনিৰ যদি কেজি আমি 35 টকাও ধৰি লওঁ 4 কেজি চেনিত আমি যদি ধৰি লওঁ যে আমাক 120 টকা লাগিব বা যি ধৰণে আমাক আমি ধৰি ললো যে আমাক 40 টকা কেজি হলে 5 কেজি চেনিৰ বাবে আমাক 200 টকা লাগিব পৰিয়ালটোক চেনি কিনিবৰ কাৰণে আমি 80 টকা দিম অৰ্থাৎ আমি এটো ধৰি লৈছো যে 4 কেজি চেনিত 40 টকাকৈ হলে 160 টকা আমি চেনি কিনিব লাগিব 50% আমি ৰাজ সাহায্য দিম অৰ্থাৎ ফ্যামিলিটোক আমি 80 টকা দিম তাৰ পিছত আমি ধৰি লৈছো যে ফ্যামিলিটোক ডালি কিনিব লাগিব ডালি যদি আমি 100 টকা যদি আমি ধৰি লওঁ বা 120 টকা ধৰি লওঁ তেতিয়া 4 কেজিকৈ আমি যেতিয়া ডালি কিনিম আমাৰ 400 টকা মাহত আমাক লাগিব এই 400 টকাৰ 200 টকা আমি দিম 50% আৰু শেষত পৰিয়ালত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে ফল মূল শাক পাচলি কিনুতে তেওঁলোকৰ যদি পৰিয়ালটো এটা এমাউন্ট খৰচ কৰে তাৰ 150 টকা আমি দিম তাৰ মানে এই বছৰটোত আমি ফ্যামিলিক 830 টকাকৈ প্ৰতি মাহত দিম এতিয়া 1 জানুৱাৰী তাৰিখে যদি আমি ভাবো যে নতুন বছৰ আমি আৰু 100 টকা এই মাহত বেছি দিম আমি বেছি দিব পাৰো ফেব্ৰুৱাৰীত আকৌ আমি 830 লৈকে আহি যাম তাৰ মানে 830 rupees is fixed আৰু variable amount to আমি decide কৰিব পাৰিম according to the
ফাইনেন্সিয়েল কেপেবিলিটিজ অফ দ্য গভৰ্ণমেণ্ট। এতিয়া এই আঁচনিটো আমি কেনেকৈ ৰূপায়ণ কৰিব খুজিছোঁ যে 2 লাখতকৈ কম ভোট থকা সমষ্টিত 15,000 হিতাধিকাৰীক আমি সিলেক্ট কৰিম। তাৰমানে এটা সমষ্টিত 1.5 লাখ ভোট থাকে, 4জন বা 5জন কৰি যদি পৰিয়ালত সদস্য থাকে, 15,000 ফেমিলিয়ে পোৱা মানে আমি একচুৱেলি সেই সমষ্টিটোৰ প্ৰায় 70,000 ব্যক্তিৰ ওচৰত আমি কিবা এটা তুলি দিয়া হ'ল। অফক'ৰ্ছ ব্যক্তি হিচাপত ভোট যদি 1.5 লাখ থাকে, ব্যক্তি 2.5 লাখ থাকিব। চ' 1/3 সমষ্টিটোৰ 1/3 ব্যক্তিক আমি এই আঁচনিটোৱে স্পৰ্শ কৰিম। যি সমষ্টিত 2 লাখতকৈ বেছি ভোট আছে, সেই সমষ্টিৰ বেনিফিচিয়াৰী হ'ব 17,000। চ' 15,000 বেনিফিচিয়াৰী হ'ব য'ত 2 লাখতকৈ কম ভোট আছে, আৰু য'ত 2 লাখতকৈ বেছি ভোট আছে তাত 17 লাখ বেনিফিচিয়াৰী হ'ব। 17,000, 15,000 and 17,000। আৰু এই ধৰণে কৰিলে প্ৰতি মাহত সমীৰ আমাৰ কিমান আউটফ্লো হ'ব টোটেল? আমি প্ৰতি মাহত আমাৰ বাজেটাৰী আউটফ্লো হ'ব 210 crores। এই ধৰণৰ আমাৰ প্ৰতি মাহত আমি আগবঢ়াব লাগিব। 2800 কোটি টকা এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আমাৰ বাজেটত আছিলে, আৰু এইটোৱে হ'ব অসমৰ সৰ্ববৃহৎ